নমস্কাৰ বন্ধুসকল, আজি মই বৰ্তমান উপস্থিত আছোঁ আমাৰ যি গোলাঘাটৰ নাওজানত। এয়া হ'ল নাওজানৰ পৰিৱেশ। মই অকণমান আপোনালোকক দেখাই দিওঁ। বহুত দিন আহি থাকোঁ নাওজানলৈ। এইটো হ'লে ৰেল ক্ৰছিঙৰ সিফালে আছে। এইখিনিতে মই বৰ্তমান উপস্থিত আছোঁ আৰু আজি কেইজনমান দাদাক লোকেল মুৰ্গী পোৱালি দিবৰ কাৰণে আহিছোঁ, হাঁহ পোৱালি দিবৰ কাৰণে আহিছোঁ। মই অকণমান চিনাকি কৰাই দিম। এইফালে কাৰ্টনত আজি লৈ আহিছোঁ এইখিনি পোৱালি, এয়া লোকেল মুৰ্গী। এইফালে হাঁহ পোৱালি আছে যে ইয়াতে আজি দিব আহিছোঁ। আচলতে নাওজানত মই আহি থকা হয়, ভিডিঅ' কৰা নহয়, গতিকে আজি ভাবিছোঁ বহুত দিনৰ মূৰত এটা ভিডিঅ' নাওজানৰ পৰা কৰোঁ বুলি। নমস্কাৰ, মোৰ নাম আদিত্য বৰুৱা। মই আপোনাৰ ভিডিঅ' প্ৰায় চাই থাকোঁ। আচ্ছা, আপোনাৰ দেখিয়ে মই ফাৰ্ম খুলিবলৈ শিকিলোঁ বৰ্তমান। তাৰমানে অলপ আপোনাৰ পৰা উৎসাহ অলপ পালোঁ। আপোনাৰ পৰা ধৰক পোৱালি ল'ম বুলি মই ভাবিছোঁ। আগৰ পৰা ফাৰ্মিঙৰ লগত জড়িত নি? আগৰ পৰা নাই, মই প্ৰথম এবেষ্ট তাৰমানে আপোনাৰ পৰা পোৱালি প্ৰথম ফোন কৰিছিলোঁ। তেতিয়া ধৰক আপোনাৰ পৰা নাপালোঁ মই। তাৰপিছত ছেকেণ্ডবাৰ ধৰক আপোনাক ফোন কৰি যোগাযোগ কৰি তাৰপিছত আপোনাৰ পৰা পোৱালি লৈছোঁ মই। এইটো বেষ্ট পোৱাৰ পিছত ধৰক ভৱিষ্যতলৈ আপোনাৰ পৰাই পোৱালি ল'ম। আৰু এইবাৰ আপুনি 250 হাঁহ পোৱালি ল'ব খুজিছে ন? এইটো প্ৰথম ধৰক আপোনাৰ পৰা লৈছোঁ 250 পোৱালি লৈছোঁ। ধৰক ছেকেণ্ডবাৰ 500-600 এনেকৈ ল'ব পাৰোঁ আকৌ। এইফালে আৰু আমাৰ দুজনমান আছে। অকণমান তোমাৰ পৰিচয়টো দিয়া। নমস্কাৰ, মই অচ্যুত চেতিয়া। মই নাওজানৰে হয়। আচ্ছা, মই দাদাভাগৰ ভিডিঅ' আগৰ পৰাই চাই থাকোঁ। মানে কিমান দিনৰ পৰা চাই আছা? মইতো এতিয়া ধৰক 2-3 বছৰ আগৰ পৰা চাই আছোঁ, কিন্তু মানে ঘৰত ব্ৰইলাৰ ফাৰ্ম আছে আৰু মানে আগতো কৰিছিলোঁ, মানে তেতিয়া জনা নাছিলোঁ, বহুত লছ খালোঁ। কিন্তু এতিয়া মানে হ'লেও শিকিছোঁ আৰু দাদাভাগৰ ভিডিঅ'বিলাক চাইও ভাল লাগে। দাদাভাগৰ চাই ভিডিঅ' চাই এতিয়া ব্ৰইলাৰ ফাৰ্ম খুলি আছোঁ মই ঘৰত। এতিয়া আকৌ দাদাৰ পৰা এতিয়া লোকেলৰ পোৱালি ল'বলৈ আহিছোঁ। এনেধৰণে আমি এই নাওজানৰ পৰাই আজি আপোনালোকক ভিডিঅ' এটা দেখাবলৈ আহিলোঁ। আচলতে আমি ডেলিভাৰীখিনি এনেধৰণে কৰি থকা হৈছে, সকলোখিনি বুকিং আছিলে। গতিকে এয়া পোৱালি বৰ্তমান আজি নাওজানতে দিব আহিছোঁ।